লাগিছেনে জনাব দেই কেনেকুৱা লাগিছে মাছ তেলত একদম বক বক करता है ইয়াতে দিয়া মাগুৰ মাছৰ ৰস ওলাব আৰু বিলাহী কাটি আছে মায়ে মৰমৰ বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো চাই কেনে পালে জনাব উতলি থাকোঁতে মায়ে আদা ৰচুনৰ পেষ্টটো দিলে বাৰু এতিয়া হৈ গ'ল ধুনীয়াকৈ মাগুৰ মাছৰ জোল আজি ভিডিঅ'টো চাই কেনে পালে জনাব আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব সকলোৱে নতুন নতুন ভিডিঅ' পাই থাকিবৰ বাবে অসমীয়া খানা মানে ধুনীয়াকৈ দেখাই থাকিম চিম্পুলকৈয়ে আজি মাগুৰ মাছৰ অংশগ্ৰহণ কৰাৰহে কথা আৰু এতিয়া এয়া চাই লওক মাগুৰ মাছ বিলাহী আৰু আলু চিম্পুলকৈ বনোৱা হৈছে মাগুৰ মাছৰ জোল আজি এনেকৈ খাম আৰু জিৰা মাছৰ জোল আৰু এয়া জিৰা মাছৰ জোল মাগুৰ মাছ মৰমৰ বন্ধু বান্ধৱীসকল ভিডিঅ'টো কেনে পালে জনাব দেই আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ মৰম দিব কিন্তু সকলোৱে তেতিয়াহে ভাল ভাল ভিডিঅ' লৈ আহিম আৰু আপোনালোকৰ মাজলৈ এয়া চাই লওক মাগুৰ মাছ